Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, এইটোৰ পৰা দুই তিনিটা ভিডিও আগতে মই এটা ভিডিও দিছিলো য'ত মই কৈছিলো যে Amazon যোনটো ফ্লেক্সি প্ৰগ্ৰাম আছে হেইটোৰ সহায়ত আপোনালোকে কেনেকৈ পাৰ্ট টাইম ইনকাম কৰিব পাৰে আৰু সেই ভিডিওটোতে মোক কেইজনমান সাবস্ক্ৰাইবাৰে কমেন্ট দি পেলাই সুধিছিলে যে আপুনি এনেকুৱা ধৰণৰ আৰু কেইটামান ভিডিও দিয়ক য'ত এনেকৈ পাৰ্ট টাইম ইনকাম বা অনলাইন ইনকামৰ কথা আপুনি আমাক জনায় Friends, hey kane moi video to loi anisu apunalake mor ei video to complete sab friends ami hokolue online income or bikhoye shunisu aru mor ei video to moi keita man enukwa ways kom juntur hohayot apunalake gom pabo je online platform or joriote ami ajir tarikhot bhal income eta ami nijor karone keneke basi uliabo paru friends mor ei video to apunalake complete sabo karon ki ei video tor majot ba hekhot moi enukwa keita man interesting ways apunalok kom jun ketar bikhoye sage apunalake ajir loi shuna nasile Friends, মই ways কেটা আপোনালোকক কোৱাৰ আগতে আপোনালোক এখিনিতে কৈ লব বিচাৰিছো যে আমি অনলাইনে ইনকাম কৰো বা অফলাইনে ইনকাম কৰো আমি কেতিয়াও একৰাতেই ভিতৰতে এনেকুৱা ইনকাম কৰিব নোৱাৰো যোনটোৰ সহায়ত আমাৰ গোটে লাইফটো চেঞ্জ হৈ যায় আমি সদায় অকমানকে কষ্ট কৰিব লাগিব আৰু কষ্টৰ ফলতে এটা সময়ত যাই পেলাই আমি আমাৰ নিজৰ কাৰণে এটা ভাল ইনকাম এটা আমি উলিয়াই লব পাৰো যদি আপোনালোকে ভাবিছে যে আপোনালোকে খুব কম দিনৰ ভিতৰতে অনলাইনত ইনকাম কৰি ধনী হ'ব পাৰিব বা এনেকুৱা আপোনালোকে সপোন পুহি ৰাখিছে নিজৰ মনত তেনেহলে সেইখিনি আপুনি উলিয়াই দিয়ক কাৰণ কি এনেকুৱা অকল লটাৰীতে হ'ব পাৰে যে আপোনালোকে লটাৰী জিকিছে ৰাতিৰ ভিতৰতে আপোনালোকে ধনী হৈ গৈছে কিন্তু আপোনালোকে যে অনলাইন ইনকাম কৰে বা অফলাইনে ইনকাম কৰে আপোনালোকৰ পইচাটো ইনকাম কৰি আপোনালোকে পইচাটো ইনকামৰ যোনটো গ্ৰোথ আছে হেতু কৰিবৰ কাৰণে আপোনালোকক কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু সেই সময়খিনি আপোনালোকে যদি দিব পাৰে অনলাইনত তেতিয়াহে আপোনালোকে এই ভিডিওটো চাব বা নাইবা মই যোনকেইটা ways আপোনালোক কম হে ways কেটাৰ জৰিয়তে আপোনালোকে অনলাইনত ইনকাম কৰা আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে প্ৰথম যোনটো সোৰ্স বা প্ল্যাটফৰ্মৰ বিষয়ে মই আপোনালোক কম হেইটোৱে হৈছে YouTube হয় YouTubeৰ জৰিয়তে আজিৰ তাৰিখত ভাৰতবৰ্ষত হওক বা বিশ্বতে হওক এনেকুৱা বহুত ইউটিউবাৰছ ওলাইছে যোনে নিজৰ কাৰণে এটা ভাল সোৰ্স অফ ইনকাম হিচাপে গঢ়ি লৈছে ইউটিউবক আৰু তেওঁলোকে ভাল ইনকাম এটা কৰি আছে আপোনালোকে নিজে ইউটিউবৰ লগত বহুত জড়িত হৈ আছে আৰু আপোনালোকে ভিডিও চাই আছে এটলিষ্ট যদিও আপোনালোকে ইউটিউব ভিডিওছ বনোৱা নাই আপোনালোকে জানে যে এটা ইউটিউব চেনেল যদি গ্ৰো হয় সেই ইউটিউব চেনেলটোৰ যোনটো ওনাৰ হয় বা ক্ৰিয়েটৰ হয় তেওঁৰ লাইফত কি ধৰে প্ৰভাৱ পৰে তেওঁৰ যোনটো ইকোনমিক ষ্টেটাছ থাকে হেতু কেনেকৈ গ্ৰো হয় বা তেওঁৰ যোনটো ফেম পায় এটা ইউটিউব চেনেল গ্ৰো হোৱাৰ পিছত হেতু ইমেন্স হয় আপোনালোকে হেতু কল্পনা কৰিব নোৱাৰে সেই কাৰণে মই এই ইউটিউবটো এই আপোনাৰ এই এডিশনটো আনিছো কাৰণ কি আপোনালোকে যদি ইউটিউব চেনেল এটা গ্ৰো কৰিব পাৰে অকল ইউটিউবৰ জৰিয়তে আপোনালোকে ইনকাম নহয় এতিয়া বহুতৰে মনত এটা প্ৰশ্ন উদয় হয় যে ইউটিউবৰ জৰিয়তেনো আমি অনলাইনত ইনকাম কেনেকৈ কৰিব পাৰো হয় ইউটিউবত যদি আপোনাৰ এটা চেনেল থাকে আপোনাৰ যদি সেই চেনেলটোত যদি ভিডিও পাবলিশ কৰে বা আপলোড কৰে আপোনাৰ সেই ভিডিওত গুগল এডসেন্সে কিছু এড দেখুৱায় গুগল এডসেন্স হৈছে এনেকুৱা এটা এড পাবলিশিং প্ল্যাটফৰ্ম যোনটোৱে ইউটিউবক তেওঁলোকৰ যোনবোৰ ভিডিওছ থাকে সেইবোৰত এড শো কৰাত সহায় কৰে আৰু সেইটোৰ বিনিময়ত ইউটিউব চেনেলৰ ওনাৰ যোনটো থাকে ক্ৰিয়েটৰ যোনটো থাকে তেওঁ এটা পোৰ্শন এমাউন্ট পায় আৰু ইউটিউবে এটা পোৰ্শন তেওঁলোকে নিজৰ কাৰণে কাটি ৰাখে কিন্তু ইউটিউবত আৰ্ন কৰাৰ কাৰণে আপোনাৰ ইউটিউবৰ কিছুমান ক্ৰাইটেৰিয়া থাকে সেইখিনি আপোনালোকে প্ৰথমতে ফুলফিল কৰিব লাগিব তাৰ পিছতহে আপোনাৰ যোনটো চেনেল আছে হেতু মনিটাইজ হ'ব আৰু ইউটিউবৰ চেনেলটো মনিটাইজ হোৱাৰ পিছত আপোনালোকৰ যোনবোৰ ভিডিওছ থাকে তাত কিছুমান এড শো হ'ব আৰু সেই এডৰ বিনিময়তে আপোনালোকে নিজৰ ইনকামটো আপোনালোকে কৰি ল'ব পাৰে ফ্ৰেণ্ডছ ইউটিউবত অকল যে আপোনাৰ এডৰ পৰা ইনকাম হয় এডসেন্সৰ পৰা ইনকাম হয় তেনেকুৱা নহয় ইউটিউবত এটা চেনেল থকাৰ পিছত এনেকুৱা বিভিন্ন সোৰ্স ওলাই যোনটোৰ সহায়ত আপোনালোকে নিজৰ কাৰণে এটা ইনকামৰ সোৰ্স উলিয়াই ল'ব পাৰে ফ্ৰেণ্ডছ আপোনালোকে মোৰ এই ভিডিওটো কমপ্লিট চাই থাকক মই আগন্তুক সময়ত আপোনালোকক নিশ্চয় জনাম ফ্ৰেণ্ডছ নেক্সট যোনটো প্ল্যাটফৰ্ম মই আপোনালোকক কম হেতুৱে হৈছে ব্লগছ হয় আপোনাৰ যদি ৰাইটিং স্কিলছ ভাল আপোনাৰ যদি যিকোনো এটা ফিল্ডত ভাল এক্সপাৰ্টিজ আছে বা আপোনাৰ যদি ভাল নলেজ আছে তেনেহলে আপোনালোকে নিজৰ কাৰণে এটা ব্লগ এটা বনাব পাৰে সেই ব্লগত আপোনালোকে কিছুমান আৰ্টিকেল পোষ্ট কৰিব পাৰে আৰু সেইটোৰ জৰিয়তে আপোনালোকে ভাল এটা ইনকাম আপোনালোকে কৰিব পাৰে আপোনালোকে যদি ব্লগৰ ওপৰত ইন্টাৰেষ্টেড হয় মই আপোনালোকৰ কাৰণে এটা সেপাৰেট ভিডিও লৈ আনিম বা আপোনালোকে ইউটিউবতো সাৰ্চ কৰিব পাৰে এনেকুৱা বিভিন্ন ভিডিওছ আপোনালোকে পাব য'ত কোৱা হৈছে যে ব্লগৰ পৰা আপোনালোকে কেনেকৈ ৰেগুলাৰ ইনকাম এটা আপোনাৰ কাৰণে নিজে গঢ়ি তুলিব পাৰে Friends, next যোনটো সোৰ্স অফ ইনকাম মই আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো হেতুৱে হৈছে এফিলিয়েট মাৰ্কেটিং হয় ভাৰতবৰ্ষত যিমানবোৰ ই-কমাৰ্চ সাইটস আছে বা আপোনাৰ অনলাইন শ্বপিং প্ল্যাটফৰ্মছ আছে সেইবোৰত আপোনাৰ এফিলিয়েট মাৰ্কেটিং প্ৰগ্ৰামছ কিছুমান তেওঁলোকে ৰান কৰে আৰু আপুনি যদি হেতুত ৰেজিষ্টাৰ কৰি লয় তেনেহলে আপোনাৰ যোনটো লিংক থাকিব হেতুৰ জৰিয়তে যদি সেই পাৰ্টিকুলাৰ ওয়েবসাইট বা সেই পাৰ্টিকুলাৰ প্ল্যাটফৰ্মটোত গৈ পেলাই যদি কোনোবাই কিবা শ্বপিং কৰে হেতুৰ এগেইনষ্টত আপুনি কিছুমান কমিশন পাব হেতু আপুনি নিজৰ ফ্ৰেন্ড সাৰ্কেল বা ফ্যামিলি বা আপোনাৰ ৰিলেটিভছ নাইবা যদি আপোনাৰ এটা ফলোৱাৰ্স আছে
মই সেইকাৰণে কৈছিলোঁ যে ইউটিউবৰ লগত বিভিন্ন কথা জড়িত যদি আপোনাৰ এটা ভাল ইউটিউব চেনেল আছে তাতে যদি আপোনাৰ ভাল ছাবস্ক্ৰাইবাৰ বেছ এটা আছে তেনেহ'লে আপোনাৰ যোনটো এফিলিয়েট মাৰ্কেটিং লিংকছ আছে সেইটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ যোনটো ছাবস্ক্ৰাইবাৰ বেছ আছে তেওঁলোকৰ লগত আৰু সেই লিংকটোৰ জৰিয়তে তেওঁলোকে যদি কিবা শ্বপিং কৰে আপুনি সেইটোৰ পৰা এটা ভাল ইনকাম নিজৰ কাৰণে উলিয়াই ল'ব পাৰিব ফ্ৰেণ্ডছ নেক্সট যোনটো প্লেটফৰ্মৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ সেইটোৱে হৈছে fiverr.com হয় আপোনালোকে যদি fiverr.com-ত গৈ পেলাই নিজকে ৰেজিষ্টাৰ কৰি লয় তাত আপোনালোকে এনেকুৱা কিছুমান ক্লায়েণ্ট পাব যোনে কিছুমান স্পেচিয়েলাইজ স্কিল পাৰ্সনছ বিচাৰি আছে যিকোনো এটা কাম কৰিবলৈ আৰু আপুনি যদি তেওঁলোকৰ যদি ক্ৰাইটেৰিয়াটো ফুলফিল কৰে আপুনি যদি তেওঁৰ কাৰণে সেই তেওঁলোকে বিচৰা কামটো কৰিব পাৰে তেনেহ'লে সেই কামৰ বিনিময়ত আপোনালোকে নিজৰ কাৰণে এটা ইনকাম উলিয়াই ল'ব পাৰে ধৰি লওক আপোনাৰ যিকোনো এটা আৰ্টিকেল লিখাত এক্সপাৰ্টিজ আছে বা আপোনালোকে যদি যিকোনো এটা ইন্ট্ৰ বা আউট্ৰ বনাব খোজে ইউটিউব চেনেলৰ কাৰণে তেওঁলোকে যদি সেইটো আপোনাৰ পৰা বিচাৰে আৰু তেওঁলোকৰ বিচৰা টাইমৰ ভিতৰতে যদি আপুনি তেওঁলোকক এইটো যোগান ধৰিব পাৰে তেনেহ'লে তেওঁলোকে আপোনাক পে' কৰিব আৰু তাৰে এটা পৰ্চন আপুনি পাব আৰু এটা পৰ্চন fiverr.com-এ কাটি ৰাখিব এইটো এটা বৰ্তমান সময়ত গ্ৰ' হৈ থকা এটা প্লেটফৰ্ম এইটোৰ জৰিয়তে বিভিন্নজনে বিভিন্ন ইনকাম কৰি আছে আৰু আপোনালোকে যদি বিচাৰিছে আপোনালোকে এবাৰ fiverr.com-টো খুলি চাব পাৰে তাত গৈ পেলাই গোটেইখিনি পঢ়ি চাব পাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ পঢ়ি চাব পাৰে আৰু তাত যদি আপোনাৰ তেওঁলোকে বিচৰা মতে আপোনাৰ যদি স্কিলছ আছে আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰি লওক আৰু সেইটোৰ সহায়ত আপোনালোকে নিজৰ কাৰণে এটা ভাল ইনকাম উলিয়াই ল'ব পাৰিব ফ্ৰেণ্ডছ এইখিনিতে যদি মই আপোনালোকক এটা প্ৰশ্ন কৰোঁ যে আপোনালোকে জানিছিলেনে বাৰু যে ফেচবুকৰ আপোনালোকৰ যোনখন পেজ আছে সেইখনৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰে হয় আজিৰ তাৰিখত এইটো সম্ভৱ আপোনাৰ যদি এখন ফেচবুক পেজ আছে আৰু সেই পেজখনত যদি এটা সেট নাম্বাৰছ অফ ফলোৱাৰ্ছ আছে তেনেহ'লে সেই পেজখনত যোনবোৰ আপুনি ভিডিঅ'ছ পাব্লিছ কৰিব নাইবা আৰ্টিকেলছ পাব্লিছ কৰিব সেইটোৰ বিনিময়ত ফেচবুকে আপোনাক পে' কৰিব যদি কম্পেয়াৰ কৰোঁ ইউটিউবৰ লগত তেনেহ'লে এই ইনকামটো ৰিলেটিভলি ল' এইটো বৰ্তমান এটা গ্ৰ'য়িং ষ্টেজত আছে ষ্টাৰ্ট হৈছে জাষ্ট এইটোৰ পৰা আপোনালোকে উলিয়াই ল'ব পাৰে আপোনালোকে অকণমান ৰিচাৰ্চ কৰে আপোনালোকে যদি অকণমান সময় ইনভেষ্ট কৰে তেনেহ'লে আপোনাৰ যোনখন পেজ আছে সেই পেজখন আপোনালোকে গ্ৰ' কৰাত কনচেনট্ৰেট কৰক আৰু সেইটো এবাৰ গ্ৰ' হোৱাৰ পিছত তাত বিভিন্ন আপোনাৰ ভিডিঅ' যোনবোৰ আপোনালোকে আপলোড কৰিব সেই ভিডিঅ'জৰ বিনিময়ত আপোনালোকে ফেচবুকৰ পৰা ভাল ইনকাম এটা আপোনালোকে আৰ্ণ কৰিব পাৰে ফ্ৰেণ্ডছ আজিৰ তাৰিখত ইনষ্টাগ্ৰাম হৈছে এনেকুৱা এটা প্লেটফৰ্ম যোনটোৰ সহায়ত বিভিন্নজনে এটা ভাল ইনকাম চ'ৰ্চ তেওঁলোকৰ কাৰণে উলিয়াই ল'ব পাৰিছে হয় শুনিবলৈ আচৰিত কিন্তু আপোনাৰ যদি ইনষ্টাগ্ৰাম প্ৰফাইলটো যদি ভাল সেইটোত যদি আপোনালোকে ভাল ফটোজ আপলোড কৰে আপোনাৰ যদি এটা ভাল ফলোৱাৰ বেছ এটা আপোনালোকে উলিয়াই ল'ব পাৰিছে তেনেহ'লে আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ জৰিয়তে আপোনালোকে অনলাইনত ভাল ইনকাম এটা আপোনালোকে নিজৰ কাৰণে বাছি উলিয়াব পাৰে ফ্ৰেণ্ডছ ইমান সময় মই যোনকেইটা চ'ৰ্চৰ বিষয়ে আপোনালোকক জনালোঁ সেইটো ইউটিউবে হওক নাইবা ফেচবুকে হওক নাইবা ইনষ্টাগ্ৰামে হওক নাইবা এফিলিয়েট মাৰ্কেটিঙে হওক এই গোটেইকেইটা চ'ৰ্চৰ পৰা আমি ভাল ইনকাম এটা জেনেৰেট কৰিব হ'লে আমাৰ এটা ভাল ছাবস্ক্ৰাইবাৰ বেছ নাইবা ফলোৱাৰ বেছ এটা লাগিব যদি আমাৰ ভাল ছাবস্ক্ৰাইবাৰ বা ভাল ফলোৱাৰ বেছ এটা থাকে তেতিয়াহ'লে ভাৰতবৰ্ষত এনেকুৱা বিভিন্ন কোম্পেনীজ আছে যোনবোৰে এই ক্ৰিয়েটাৰ্ছবোৰক এপ্ৰ'চ কৰি আছে তেওঁলোকৰ যোনবোৰ প্ৰডাক্ট আছে সেইবোৰ এডভাৰটাইজ কৰিবৰ কাৰণে সহজ অৰ্থত ক'ব গ'লে এই কোম্পানীবোৰে এই ক্ৰিয়েটাৰ্ছবোৰক স্পন্সৰ কৰে যিকোনো এটা ভিডিঅ' নাইবা এটা পোষ্ট পাব্লিছ কৰাৰ কাৰণে আৰু সেই পোষ্ট বা সেই ভিডিঅ'টোৰ পাব্লিছ কৰাৰ বিনিময়তে সেই পাৰ্টিকুলাৰ কোম্পানীটোৱে সেইজন ক্ৰিয়েটাৰক এটা ভাল এমাউণ্ট এটা তেওঁলোকে পে' কৰি আছে ফ্ৰেণ্ডছ মোৰ এই ভিডিঅ'টোত মই অকল আপোনালোকক চ'ৰ্চ বা ৱেজ কেইটা জনাইছোঁ যদি গোটেইকেইটা চ'ৰ্চ বা ৱেজৰ যদি ভাল এক্সপ্লেনেশ্যন এটা লাগে তেনেহ'লে মই তাৰ কাৰণে এটা ছেপাৰেট ভিডিঅ' আনিম কাৰণ কি এই গোটেই টপিকটো এটা হিউজ টপিক আৰু এটা ভিডিঅ'ত এটা শ্বৰ্ট ভিডিঅ' এটাত গোটেইখিনি কভাৰ কৰাটো অকণমান কঠিন হৈ পৰে সেইকাৰণে মই আপোনালোকক অকল ৱেজ কেইটা জনাইছোঁ প্ৰপাৰ এক্সপ্লেনেশ্যন যদি লাগে আপোনালোকে মোক ফেচবুক নাইবা ইনষ্টাগ্ৰামত জনাব পাৰে মই আপোনালোকক নিশ্চয় জনাম বা আপোনালোকে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰি পেলাই জনাব আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত আমি নিশ্চয় লগ পাম ধন্যবাদ